হাই কি হ'ল ভাই বে বহুত সমস্যা বে বহুত টেনশ্যন কম ভাবি যাব ভাই থাক এখন সৰু সৰু ল'ৰা মই সপোনবোৰ ডাঙৰ ডাঙৰ দেখো মই মোৰ জীৱনৰ কথাখিনি সফল কৰিবি মোৰ মনে কয় এখন সৰু পৰা ডাঙৰ হৈ এতিয়া আছিলে মোৰ কাষত মা আৰু দেউতা যেতিয়া ফাৰ্ষ্ট টাইম স্কুলত পঢ়িছিল তেতিয়া আছিলোঁ অকৰা অজলা আছিলে তেতিয়া বনি মোৰ ফ্ৰেণ্ড ভবা নাছিলোঁ মই কাকৈ প্ৰেম লাহে লাহে কৰি শিকিলোঁ বুজিলোঁ ভাবিছিলোঁ সেইখিনি যে এতিয়া ডাঙৰ হৈ আহিলোঁ লাহে লাহে হ'লে মই এতিয়া অকলশৰে বহুতো ধৰণৰ টেনশ্যন মোৰ দিন যায় কথা ভাবোঁতে মই একোকে নাপালোঁ কমকৈ এখন সৰু ঘৰৰ ল'ৰা মই সৰু সপোনবোৰ ডাঙৰ ডাঙৰ দেখোঁ মোৰ জীৱনৰ কথাখিনি সফল কৰিবি মোৰ মনে কয় নাজানো লাইফত কি হ'ব মোৰ দেউতা গুচি গ'ল মোৰ পুৰা দূৰ আছে মোৰ মামুৰ লগত নাজানো কি লিখা আছে মোৰ কপালত যেতিয়া খাবলৈ নাথাকে ঘৰত কৰিছোঁ কষ্ট অলপমান গাঁৱত এতিয়াতো আহিছে বহু কনফিউজন নিজেতো কৰিব লাগিব চল্ভ কাম কৰি কৰি দেহাৰ কাম পেলাই গঢ়িব লাগিব এদিন ধন ধন আজিকালি চিনি নাপাক আৰু মন ধনীটো লাগেহে অকলে ধন দুখাই পৰি চিনি পায় সকলো মন এখন সৰু ঘৰ 2022 চন ভৰি দিলোঁ মনৰ কথাবোৰ মই কৈ দিলোঁ মা দেউতাহঁতে কষ্ট কৰি কেনেকৈ কোৱালে এতিয়াহে মই বুজি পালোঁ মনৰ কথাবোৰ কৈ দিলোঁ জীৱনটো থকালৈকে একবাৰে যাম কষ্ট কৰি কেনে মই খাম যিমান দিলোঁ মই আছোঁ বজি আহি এদিন হওক পিঠা পঢ়োৱা